সকলোকে স্বাগতম জনাইছো প্ৰিয়ংকা বৰা তালুকদাৰ লাইফ স্কিলছলৈ। আজিৰ যেটো বিষয় বাছনি কৰিছো আপোনালোকে নিশ্চয় থাম্বনেইলবোৰ দেখিলে গম পাই যায় যে টপিকটো কি হ'ব আৰু কিহৰ বিষয়ে আমি আলোচনা কৰিম। গতিকে আজিৰ যেটো টপিক হৈছে এটো নহয় যে আমি ইংলিশ ক'ব পৰা লগে লগে হৈ যাম, কিন্তু যেহেতু এটা যাত্ৰাত আমি নামিম বা যেহেতু আমাৰ এটা উদ্দেশ্য আছে যে আমি ভৱিষ্যতে আমি ইংলিশ ক'ব বিচাৰো বা ইংৰাজীৰ আমি অভ্যাস আমাৰ মাজত সদায় ৰাখিব বিচাৰো, যাতে যেতিয়া প্ৰয়োজন হয় আমি সেই বস্তুটো ক'ব পৰা এটা পৰ্যায় পাব পাৰো। গতিকে এই যেটো যাত্ৰা হেতু এনেকুৱা নহয় যে এটা কাম কৰিলে আপুনি লগে লগে পাৰিব, কিন্তু এই যি পাঁচটা কামৰ কথা মই আজি আপোনালোকৰ লগত আলোচনা কৰিম, সেই কিটা জনাৰ পিছত এটা কথা শিওৰ যে after that you will be very confident and you have that capability to pronounce the words, and that will come automatically. I mean, that will come instantly. You need not to think, you need not to worry, and words will come, and slowly and gradually you are going to learn the simple sentences and how to reply. So to reach that particular stage, আমি কি কৰিব লাগিব, মই যিকিটা পাঁচটা অভ্যাস আপোনালোকক আজি কম, সেই পাঁচটা অভ্যাস আপোনালোকে চেষ্টা কৰিব লাগিব যাতে আপোনালোকে নিজৰ জীৱনত সদায় অভ্যাস ৰূপে কৰি থাকিব পাৰে। গতিকে পলম নকৰি বলক আলোচনা কৰো সেই পাঁচটা কি কি অভ্যাস। যেহেতু আমি পাঁচটা অভ্যাসৰ কথা আজি আলোচনা কৰিম, গতিকে আৰম্ভ কৰো এক নম্বৰটোৰ পৰা। আপোনালোকে নিশ্চয় বিভিন্ন ধৰণৰ ভিডিও চাইছে আৰু ভিডিও বিলাকত আপোনালোকে সদায় শুনে যে আমাৰ চাৰিটা পৰ্যায়ত আমি এটা ভাষা শিকো: ৰিডিং, ৰাইটিং, লিসনিং আৰু স্পিকিং। এটো হৈছে লাষ্ট যেতিয়া আমি গৈ চাৰিটা, গতিকে লাষ্ট আমি যেতিয়া পৰ্যায়টো পাওঁ সেই পৰ্যায়টো হৈছে স্পিকিং। গতিকে স্পিকিংটো আমি সদায় শেষত শিকো। গতিকে প্ৰথমতে আমি প্ৰেক্টিস কৰিব লাগিব ৰিডিং, ৰাইটিং, লিসনিং এণ্ড দেন স্পিকিং। আৰু তাৰ লগতে মই এটা 5 নম্বৰ মানে এটা স্কিল মই এড কৰিব বিচাৰিছো মোৰ ফালৰ পৰা, হেতু হৈছে যে ভিউইং। ভিউইং ইন দ্য সেন্স যেতিয়া আমি কিবা এটা বস্তু ওয়াচিং বা ভিউইং ভিউ কৰো, যেহেতু মই ইউটিউবত আপোনালোকৰ লগত কথা পাতি আছো, গতিকে ভিউ টাৰ্মছটোৰ লগত আইএনজি লগাই ভিউইং টাৰ্ম এটা মই ক্ৰিয়েট কৰিছো। সিমিলাৰলি ওয়াচিং আপোনালোকে ক'ব পাৰে, কাৰণ এটা ভাষা যেতিয়া আমি শিকা যায় ভাষাটোৰ কিছুমান ভংগিমা থাকে। অসমীয়াটো কোৱাৰ যেটো ষ্টাইল হয় বা অসমীয়া আমি যি ধৰণে কওঁ, ইংৰাজী কোৱাৰ এটা বেলেগ ষ্টাইল থাকে। গতিকে সেই ষ্টাইলটো আয়ত্ত কৰিবৰ কাৰণে, সেই জিভাৰ পাক বা সেই উচ্চাৰণ শৈলীখিনি শিকিবৰ কাৰণে আমি মানুহে কোৱাটো চাব লাগিব যে কেনেকে মুখখন কিমান মেলিছে, কেনেকৈ জিভাখন ঘূৰিছে, কেনেকৈ আমি সেই বস্তুটো লগত মিলাই আমাৰ হাতৰ, চকুৰ এই গোটেই ভংগিমাখিনি আমি চাব লাগিব, যাতে আমি সেই ভাষাটোৰ প্ৰতি আমাৰ সেই বস্তুৰ আত্মীয়তাখিনি আৰু সেই ভাষাটো যাতে আমাৰ কাৰণে এলিয়েন হৈ নাথাকে, আমি ভাষাটো যাতে নিজৰ কৰিব পাৰো। গতিকে যেহেতু ৰিডিঙৰ প্ৰেক্টিস মই ক'লো, প্ৰথমতে ৰিডিং ইজ very important। এনেকুৱা নহয় যে ৰিডিংটো কৰাৰ লগে লগে আপুনি খপককে ইংলিশ কৈ দিব, কথা হেতু নহয়। যেনেকে আমি শাক পাচলি, হালধি, নিমখ, দাইল, তেল, মছলা সব গোটাই লওঁ। যেতিয়া আমি এটা যিকোনো এটা উপকৰণ বা যিকোনো এটা যদি আমি সবজি বা দাইল কিবা এটা বনাবলৈ আছে, তাৰ কাৰণে আমাক বহুতবোৰ বস্তু লাগে, কিন্তু সেই বস্তুবোৰ থাকিলে জানো সিজি যাব? সিজিবৰ কাৰণে সময় লাগিব, গেছত তুলিব লাগিব, গোটেই বস্তুবোৰ একেলগে দিব লাগিব। ঠিক তেনেধৰণে মই যি পাঁচটা আপোনালোকক অভ্যাসৰ কথা কৈছো, সেই পাঁচটা প্ৰথমটো হৈছে ৰিডিং। কিন্তু এনেকুৱা নহয় যে অকল ৰিডিং কৰি থাকিলে আপুনি ইংৰাজী শিকিব। অকল ৰিডিং কৰি আমি ইংৰাজী শিকিব নোৱাৰো অকল পঢ়ি, কিন্তু এই গোটেইকেইটা কাম যদি আপোনালোকে একেলগে কৰে আৰু এই গোটেইকেইটা কামৰ অভ্যাসটো যদি প্ৰত্যেক দিনাই চলায়, লাহে লাহে নিশ্চয় এই বস্তুখিনি আপুনি আপোনাৰ নিজৰ কৰি ল'ব পাৰিব আৰু ভাষাটো ক'ব পাৰিব। গতিকে প্ৰথম যেটো অভ্যাস হৈছে হেতু হৈছে ৰিডিং। ৰিডিং নৰ্মেলি মোৰ যিসকল ষ্টুডেণ্ট আছে, মোৰ যিসকলক মই পঢ়াই আছো, তেখেতসকলক মই সাধাৰণতে কওঁ যে ৰিডিং কৰিব লাগে নিউজ পেপাৰ। কাৰণ আমাৰ উদ্দেশ্যটো এইটো নহয় যে আপুনি অৰ্থখিনি বুজি পাব লাগিব, কি লিখা আছে তাক জানিব লাগিব, তেনেকুৱা কোনো কথা নাই। ৰিডিং আমি এই কাৰণে কৰো কাৰণ যেহেতু মই আপোনালোকক ক'লো ফুটুৱাৰ যেটো ধৰণ ইংৰাজী একেবাৰে বেলেগ। আপুনি হিন্দী, বেংগলী,
অসমীয়া পঞ্জাবী গোটেইবিলাকৰ আমাৰ এটা মিল আছে আমাৰ যিবিলাক থলুৱা ভাষা আছে বা আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আমাৰ যিমানবোৰ ভাষা আছে বেলেগ বেলেগ ৰাজ্যৰ সেই ভাষাবিলাকৰ আমাৰ ভাষাৰ লগত এটা মিল আছে গতিকে আমি সোনকালে শিকিব পাৰোঁ কিন্তু ইংলিছটো টোটেলি ডিফাৰেণ্ট আৰু সেইকাৰণে এই যে বেলেগ সেই বেলেগ হোৱাৰ কাৰণে উচ্চাৰণবিলাক আমি প্ৰথমতে পঢ়ি আমি অকণমান মুখখন আমাৰ অকণমান আহি যাব লাগিব যাতে আমি সেইটো উচ্চাৰণ কৰিব পাৰোঁ সেইকাৰণে কোনো বস্তুৰে মিনিং বুজি আপোনালোকে ৰিডিং কৰাৰ কোনো প্ৰয়োজন নাই যিমান পাৰে জোৰে জোৰে নিজে শুনাকে আৰু সেই শব্দটো স্পষ্টকে যাতে মুখৰ পৰা আহে তেনেকৈ আমি ৰিডিং কৰিব লাগিব হেতু হল ফাৰ্স্ট এক্সাৰসাইজ আপোনালোকৰ ঘৰত যদি কোনোবা সৰু সৰু ষ্টৰী বুক আছে কাৰোবাৰ কোনোবা সৰু ল'ৰা ছোৱালী আছে তেওঁলোকৰ কিতাপো আপোনালোকে পঢ়িব পাৰে ৰুম এটাত অকণমান বন্ধ কৰি ল'ব খুব বেছি সময় নালাগে 10 মিনিট সময় মন পুতি ডাঙৰ ডাঙৰকে পঢ়ি আগৰ সৰু কালৰ দিনবোৰ মনত পেলাব এনেই ভাল লাগিব ইংলিশ শিকা বুলি নহয় ভাল লাগিব আপোনালোকৰ গতিকে দ্বিতীয়তে আহো যেহেতু মই কলো যে ৰিডিং তাৰপিছত ৰাইটিং ইজ অলসো ইম্পৰ্টেণ্ট ভেৰি ভেৰি ইম্পৰ্টেণ্ট গতিকে ৰাইটিঙৰ কাৰণে আমি কি কৰিব লাগিব সদায় চেষ্টা কৰিব কোনোবা কিতাপৰ পৰা কিবা আনি আমাৰ লিখাৰ প্ৰয়োজন নাই কোনো গ্ৰামাৰ পঢ়াৰ প্ৰয়োজন নাই কোনো গ্ৰামাটিকেল বস্তু আমাৰ লিখাৰ প্ৰয়োজন নাই আমাৰ এটাই উদ্দেশ্য হ'ব যিবোৰ বাক্য আমি ব্যৱহাৰ কৰিব পাৰিম যিখিনি আপোনাৰ ইংৰাজীৰ ওপৰত জ্ঞান আছে সেই জ্ঞানখিনি লৈ মই আজি বাহিৰলৈ যাম মই আজি বজাৰ কৰিম এখন দোকানত যাম যিখন দোকান মই প্ৰায়ে গৈ থাকো সেই দোকানখনত গৈ আজি মই বজাৰ কৰিম আৰু তাৰ পৰা যেহেতু লকডাউন আছিল এতিয়া সেই বস্তু বহুত আনিব লগা আছিল গতিকে সেই বস্তুখিনি মই আনিম এই কথাখিনিকে আপুনি চেষ্টা কৰিব যাতে আপুনি লিখি ল'ব পাৰে আপুনি ইংৰাজীলৈ যাতে সেইখিনি অনুবাদ বুলি মই নকওঁ কাৰণ অনুবাদটোৱে আচলতে ইংৰাজীটো শিকাত অকণমান ব্যাঘাত জন্মায় সেইকাৰণে আপুনি চেষ্টা কৰিব যাতে সেইখিনি লিখি আপুনি প্ৰেক্টিছ কৰিব পাৰে ইংৰাজীতে ভাবিবলৈ যত্ন কৰিব কথাখিনি আৰু ভাবি লিখিবলৈ যত্ন কৰিব that is writing practice okay যে I will be going to market then I will shop from a known shop yeah shop from a known shop so English to বহুত interesting কাৰণ shop মানে দোকানো আৰু shop মানে আপুনি বজাৰ কৰা শপিং কৰা বজাৰ কৰা গতিকে এই দুইটা ক্ষেত্ৰতে আপুনি শপটো ব্যৱহাৰ কৰিব পাৰে I will be shopping হ'ব আৰু নহলে I will shop গতিকে I will shop বুলি ক'লে মই বজাৰ কৰিম I will go to shop মানে মই বজাৰলৈ যাম গতিকে সেই কাৰণে কি হ'ব এই পাঠ্যক্যবিলাক আপোনালোকে লাহে লাহে বুজি পাব যেটা আপোনালোকে লিখিবলৈ যত্ন কৰিব so that is 2 number is writing practice okay so the third number which is as I said reading writing then listening practice listening মানে আমাৰ মগজত হে উচ্চাৰণ বিলাক আমি কোৰ পৰা পাম নিজে যিখিনি জানো হেখিনি আমি পঢ়াৰ লগে লগে আমি উচ্চাৰণ কৰিম কিন্তু যিবোৰ আমি নাজানো যিবোৰ আমাৰ ভুল হৈ আছে হেবোৰ আমি কোৰ পৰা পাম যেতিয়া আমি আনৰ পৰা শুনিম যি সকলৰ ইংৰাজীৰ ওপৰত দখল আছে যি ইংলিশ জানে বুলি আপুনি ভাবে বা এনেকুৱা কোনোবা ভিডিও বা চেনেল যাক আপুনি ফলো কৰিব পাৰে যৰ পৰা আপুনি অকণমান ভাল উচ্চাৰণ আপুনি আয়ত্ত কৰিব পাৰে বা আপুনি ক্যাচ কৰিব পাৰে সেই কাৰণে আমি কি কৰিব লাগিব কিছুমান সিলেক্টিভ ভিডিওস আমি শুনিব লাগিব ভিডিওস নহয় আপুনি অডিওজও শুনিব পাৰে যদি কিবা এনেকুৱা অডিওজ আছে যিবোৰ আপুনি চাই থকা নাই বলে অকল শুনিছে তেতিয়া আপুনি শুনিছে কিয় উচ্চাৰণখিনিৰ কাৰণে that is your third practice yeah that is your third practice so now coming to the fourth one which is speaking practice now যেহেতু আপুনি প্ৰথম ৰিডিং কৰিলে পঢ়িলে তাৰ পিছত আপুনি লিখিলে তাৰ পিছত আপুনি শুনিলে এতিয়া fourth skill according to the language যিকোনো ভাষাৰ যেটো 4 নম্বৰ হইলে আমি ক'ব পৰা হ'ব লাগে হেতু এটা স্কিল গতিকে আমি কি কৰিব লাগিব সদায় আমি যত্ন কৰিব লাগিব যেতিয়া কোনোবাই কিবা প্ৰশ্ন সুধে বা ঘৰতে যদি কোনোবা আছে আমি তেওঁলোকৰ লগত যাতে এটা দুটা বাক্য যাতে ইংৰাজীত কোৱাৰ অভ্যাস কৰিব পাৰো আমি হিন্দীও কেতিয়াবা আমাৰ মুখৰ পৰা ওলাই ঠিক তেনে ধৰণে আমি ইংৰাজীটোৰো এটা অভ্যাস আমি ঘৰত গঠন কৰিব পাৰো যাতে এটা সেন্টেন্স ক'ব পাৰো come to the dining table we are going to have our dinner is ready or let's go out for a walk তেনেকুৱা ধৰণৰ সেন্টেন্স বিলাক
কোনো ডাঙৰ কথা নহয় আমি অভ্যাস কৰিলে সেই বস্তুটো কৰিব পাৰিম আৰু আমি নিজৰ ভাষাটো কেতিয়াও নাপাহৰো আমাৰ ভাষাটো তেনেকেই থাকিব আমি ইংলিশ শিকাৰ যত্ন কৰিছো গতিকে আমি এটা দুটা সেন্টেন্স আমি কম এনেকুৱা নহয় যে আমাৰ ভাষাটো আমি পাহৰি যাম গতিকে আমি হেতু এটা আমাৰ প্ৰ্যাকটিস হৈ গল আমি ঘৰত বা ফোন কল যেতিয়া আহে আটাইতকৈ বেষ্ট উপায় যেতিয়া আপোনাৰ ওচৰত কৰবাৰ পৰা ফোন কল আহিছে ধৰক এয়াৰটেলৰ পৰা বা কোনোবা কোম্পানীৰ পৰা ফোন আহিছে নৰমালি তেখেতসকলে ইংলিশত সোধে কিন্তু আপুনি যেতিয়া হিন্দীত উত্তৰ দিয়ে তেতিয়া উত্তৰবিলাকো হিন্দীত তেখেতসকলেও প্ৰশ্ন হিন্দীত আপুনিও উত্তৰ হিন্দীত এনেকৈ হিন্দীলে আমি গুচি যাওঁ গতিকে চেষ্টা কৰিব যেতিয়া তেনেকুৱা কিবা এটা সিচুৱেশন হৈছে তাত যাতে আপুনি নিজকে টেষ্ট কৰিব পাৰে কাৰণ সেই মানুহজনে আপোনাক চিনি নাপায় আপুনি আপোনাৰ কোৱাখিনি তেখেতৰ লগত প্ৰ্যাকটিস কৰিলে তেখেতে নাহাহে কোনো চিন্তা নাই তেখেতে আপোনাক চিনিও নাপায় গতিকে আপুনি এটা প্ৰ্যাকটিস আপুনি কৰিব পাৰিব সো দ্যাটস ভেৰি নাইস এণ্ড আই ফিল that will definitely work for your progress so try to speak with those people whom you don't know okay so hetu hol amar fourth and the fifth one 10টা হৈ গৈছে 5 নম্বৰটো গতিকে 5 নম্বৰটো হৈছে যেনেকৈ মই কলো আপোনালোকক যে সোৱাৰ প্ৰ্যাকটিস you have to see that how people who talk English how they talk what are the postures what are the gestures what are the eye contact and how they open their mouth and how they roll their tongue কেনেকৈ জিভাখন ঘুৰাইছে কেনেকৈ কথা কৈছে এই গুটেই বস্তুখিনি আপোনালোকে তাৰ পৰা অকনমান ক্যাচ কৰিব পাৰিব reality shows চাব পাৰে সৰু হুৰা কিবা কিবি কোনোবা সেলিব্ৰিটিজ বা পলিটিশিয়ান বা সোশ্যাল এক্টিভিষ্ট বা মোটিভেশনাল স্পিকাৰ যাৰে ভিডিও চাব মন যায় যেটো আপুনি সহজ পায় টান ভিডিও চোৱাৰ কোনো দৰকাৰ নাই যাতে তাৰ পৰা আমি এটা দুটা সেন্টেন্স আমি ক্যাচ কৰিব পাৰো বা আমি যাতে ল'ব পাৰো so that is the fifth one and after doing all 5 practices I can assure you one thing that you will be very, very confident. And every day when you wake up and you just make your mind that yes, today I will read, I will write, I will listen, I will speak, and I will watch or view as well. Because we are in an age where we have so many videos we are watching regularly on a regular basis on YouTube or any other platform. So I hope that whenever you watch for your benefit because that's very, very important and that will be definitely working on your side to learn the language. গতিকে আজিলৈ ইমানেই আশা কৰিছো এই ভিডিওটো আপোনালোকক অকনমান উৎসাহ দিব আৰু আপোনালোকে এই 5টা পইণ্ট ডেফিনেটলি ট্ৰাই কৰিবলৈ যদি মোৰ ইউটিউব চেনেলটো চাই আছে প্লিজ ইমানখিনি যদি চালে লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব কাৰণ এইখিনি উৎসাহ পালেহে আসলতে হৈছে ভৱিষ্যতেও মই ভিডিওজ বনাই থাকিব পাৰিম গতিকে সাপোৰ্ট কৰি যাব আৰু আশা কৰিছো পুনৰ লগ পাম সোনকালে আপোনালোকক সহায় কৰিব পৰাকৈ কিছুমান টিপছ আৰু ট্ৰিক্স লৈ ইংলিশ শিকা আৰু বিভিন্ন ধৰণৰ নিজৰ পাৰ্সোনালিটি ডেভেলপমেন্ট কৰিব পৰা কিছুমান টিপছ লৈ আজিলৈ আহিছো নমস্কাৰ